এই বিশ্ব ব্রহ্মাণ্ড সৃষ্টি স্থিতি আর প্রলয় আমি একমাত্র গড়াকি। আমার নির্দেশ হতে ব্রহ্মা শিব আর দেবতা মণ্ডলীয়ে নিজ নিজ কর্মক্ষেত্ৰত ব্ৰতী হৈ আছে। নিজ কর্ম পরিহার করে যিজনে ইন্দ্রিয় গণর বশীভূত হই সৃষ্টির নিয়ম করিব উলঙ্ঘা। সেইজনকে আমি আমার অস্তিত্বর বিষয়ে স্মরণ করাইছি, কারণ আমি জগতর করা, আমি সত্য, আমি সনাতন, আমি জগতর সকল কারণর কারণ। আমি এই মনে মনে মই আপনার কথা কি ভাবি আছিল। বাৰু কওকচোন দেৱৰীখি, প্ৰভু আপোনাৰ আগমনৰ উদ্দেশ্য? দেৱৰীখি, প্ৰভু প্ৰকাশ কৰক। অন্তৰ্যামী আপুনি নকলেও পাৰিছে বুজিব দেৱৰীখি নাৰদৰ আগমনৰ উদ্দেশ্য। তথাপিতো প্ৰভু আজি মোৰ কবৰ মনে গৈছে। কি কথা প্ৰভু? দেৱৰীখি, মনুষ্যৰ প্ৰাণ, বুদ্ধি, মন, বল, বিক্ৰম, পুত্ৰ, ভাগ্য, ধন, শৰীৰ, এই সকলোবোৰ ক্ষন্তেকীয়া প্ৰভু। এনেহেনে ক্ষন্তেকীয়া জীৱনত সকলোৱে আপোনাক হৃদয়ত স্থান দিব লাগে প্ৰভু।
আপোনাৰ কৃপা অবিহনে এই তিলকত ঘোৰ অমাৱস্যাই আগুৰি ধৰিব প্ৰভু। দেখোন প্ৰভু, আপুনি কি ক'ব বিচাৰিছে আমি ভালদৰে বুজিব পৰা নাই। দেৱকী বুজা নাই। দেৱকী স্মৰণ মাত্ৰকে যিহেতু দূৰ ঘোৰ সংসাৰ দুঃখৰন্ত যিহেতু তেখে ঈশ্বৰ বিষ্ণু বুলয় যত মহন্ত বুলয় যত মহন্ত। আপুনি আপুনি সকলো বুজি পাইছে প্ৰভু, কেৱল মাত্ৰ নুবুজাৰে ভাওহে ধৰিছে না। বাৰু আপুনিই কওকচোন প্ৰভু, প্ৰকাশ কৰক। কিছু বিবেকী বুদ্ধিহীন মানৱ সমাজে আপোনাকে চিন্তা নকৰি কিয় বাৰু দেৱী দেৱীৰ পূজা অৰ্চনা বন্দনা কৰে প্ৰভু। দেৱৰেখী সেয়া মানৱৰ নিজ ইচ্ছাধীন। অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকল কেতিয়াও অন্য শক্তিক পূজা নকৰে। আপুনিতো জানেই কেৱল প্ৰভু, নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ প্ৰকৃত ভক্তসকল কেতিয়াও ভক্তি ধৰ্মৰ পৰা বিচলিত নহয়। ইয়াৰ অনেক উদাহৰণ মানৱৰ জ্ঞাত। তথাপিও প্ৰভু কিয় বাৰু এই মানৱ সমাজে আপোনাকে শত্ৰু জ্ঞান কৰে প্ৰভু? সেই কথাকে মই একেবাৰে বুজিব পৰা নাই। নাৰায়ণ নাৰায়ণ প্ৰভু, এই আচল উদ্দেশ্যৰ পৰা বহু দূৰাহিত আগুৱাই। আচল উদ্দেশ্য? হয় প্ৰভু, আচল উদ্দেশ্য প্ৰকাশ কৰিছে বুলি শুনক প্ৰভু। কওক। কন্যাপুৰৰ ৰজা বান শিৱৰ একান্ত পৰম ভক্ত প্ৰভু। তেওঁৰ সহস্ৰ হাতেৰে চাপৰি বজাই ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় বুলি শিৱক আপোন কৰ্তব্যত সংগ্ৰহৰ প্ৰভু হাত দিব। তোমাৰ গোবিন্দ নাজানো একো পাই যিমতে ৰহিব কৰোণা কৰিতে ঘৰি তোমাৰ চৰণ শিৱৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিতে ঘৰি জোৱাই। হৰি ৰাম নাৰায়ণ 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 নারায়ণ নারায়ণ। এবে আমিও যাও নিজ কর্তব্য।